friends, assalamu alaikum. নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকলৈ এটা কলডিলৰ ৰেচিপি লৈ চাওকচোন। কলডিল আৰু ডিমৰ ৰেচিপি এইটো বনাম এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। তেনেহ'লে স্কিপ নকৰি ভিডিঅ'টো চাই থাকক। তাৰ কাৰণে লৈছোঁ মই কলডিল এটা কাটি মিহি মিহিকৈ, এয়া আলু এটাও লৈ লৈছোঁ লগত মিহি মিহিকৈ কাটি। কটাখিনি নেদেখালোঁ আপোনালোকক। আৰু এয়া মিহি মিহিকৈ পিঁয়াজ এটা কাটি লৈছোঁ, নহৰু কেইটামান ফুটা মিহি মিহিকৈ কাটি লৈছোঁ আৰু আদা এটুকুৰা মিহিকৈ কাটি লৈছোঁ। আৰু এইফালে ডিম লৈছোঁ মই এটা, আৰু ফোৰণত মাৰি মই পাঁচফোৰণ লৈছোঁ। আৰু এয়া হালধি গুড়ি দিম অকণমান। আৰু ইয়াত লৈছোঁ মই এয়া দেখিছেনে মেগী মছলা পেকেট এটা। চাওকচোন তেনেহ'লে ভিডিঅ'টো। গেছ ষ্টভটো জ্বলাই মই এখন কেৰাহী বহাই ইয়াত অলপ সৰিয়হৰ তেল দি গৰম কৰি ল'লোঁ। এতিয়া মোৰ তেলখিনি গৰম হৈ আহিছে। ইয়াতে মই দি দিম পাঁচফোৰণ অলপ। এয়া একদম ল' ষ্টিমত ৰাখিছোঁ, নহ'লে পাঁচফোৰণখিনি ফুটি আহে। আৰু ইয়াতে দি দিম মই পিঁয়াজ, আদা, নহৰু টুকুৰাকেইটা। সেইখিনি এতিয়া মই ভালদৰে ভাজি ল'ম। অলপ লাইট ব্ৰাউন হোৱালৈকে ভাজি লৈছোঁ মই। এনেকৈ বনাই খাই মোৰ বিৰাটেই ভাল লাগে। আপোনালোকে খায়নে বাৰু এনেকৈ বনাই? নাই বনোৱা যদি বনাই খাব, বিৰাট টেষ্টি হয়। এতিয়া মোৰ লাইট ব্ৰাউন কালাৰ হৈ গ'ল। ইয়াতে দি দিম মই এতিয়া অলপমান হালধি গুড়ি আৰু এই মেগী মছলা পেকেটটো, মছলাখিনি উলিয়াই দি দিছোঁ মই। আৰু দিম প্ৰয়োজন অনুসৰি মই নিমখ। এইখিনি দিয়া হৈ গ'ল মোৰ। লৰাই দিছোঁ ভালকৈ। আৰু এতিয়া দিম মই মিহিকৈ কাটি ধুই ৰাখিছিলোঁ কলডিল আলুখিনি। এইখিনি দি দিম মই ইয়াতে। আপোনালোকে যদি জ্বলা খাই দিব পাৰে জলকীয়া, ভাল লাগে, মই নিদিওঁ। এইখিনি মই ভালদৰে লৰাই দিম। ইয়াত এখন ঢাকন লগাই দিম। মই ইয়াত পানী কোনো ধৰণৰ ব্যৱহাৰ কৰা নাই, ইয়াৰ পৰা নিজে নিজে পানী ওলাই আছে। এতিয়া ঢাকনখন লগাই অলপ দেৰি সিজিব দিম মই। ঢাকনখন খুলি দিলোঁ। এয়া দেখিছেনে অলপ সিজি গৈছে মোৰ এইখিনি। আৰু ইয়াতে মই ডিমটো ভাঙি দিম। এয়া ডিমটো দি দিছোঁ আৰু ভালদৰে এইখিনি সিজাৰ পাছতহে মই দিছোঁ, তেতিয়া ভালদৰে চবপিনে লাগি যায়। খাবলৈ বিৰাটেই টেষ্টি হয়। আপোনালোকৰ যদি আজি এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ চেনেলত আপোনালোকে নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ ভিডিঅ'ৰ আহিবলগীয়া ন'টিফিকেশ্যনসমূহ পাই থাকিব।
আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই থকাৰ বাবে অশেষ অশেষ ধন্যবাদ।